হে গাইজ, মই গৌৰৰ পৰা মৌ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজত এটা নতুন ব্লগ লৈ আহিছোঁ। ব্লগটো বহুতেই ধামাকা হ'ব গৈ আছে। আজি মই ডিমৌত ৰাস চাব যাম পেহীহঁতৰ ঘৰত আৰু চোলা পিন্ধি ৰেডি, তাকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। এয়া মই চাইকেল চলাই আহি আছোঁ আৰু ডিমৌ দলংখনো পাম, আপোনালোকক বাৰু দেখুৱাম আৰু চিধা গ'লে 4 লাইন পাম। 4 লাইনৰ সোঁহাতে পেহীহঁতৰ ঘৰ মই দেখুৱাই যাম আপোনালোকক। আৰু এইখনে ডিমৌ দলংখন চাওক আপোনালোকে, আৰু এইপিনে গোটেই বিল আছে চাওক, চাৰিওকাষে বিল। এতিয়া আহি আছোঁ মই। ফ'ৰ লাইন পাই গ'লোহি। আৰু এইখিনিয়ে কয় ডিমৌ চাৰিআলি। এইপিনে গ'লে আপোনাৰ নগাঁও পায় আৰু এইপিনে গ'লে গুৱাহাটী পায়, আৰু এইপিনে আছে পেহীহঁতৰ ঘৰ। পাইছোঁহি আৰু পাওঁতে পালোহি আৰু ফাইনেলি পাই পেহীহঁতৰ ঘৰ। গেটখন খুলি লৈছোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ পেহীয়ে ফুলৰ টাব ৰুইছে। গোটেই দুৱাৰমুখৰ পৰা বাটলৈকে চাওক কিমান ধুনীয়া লাগিছে। এইটোৱে পেহী ঘৰটো, আৰু এইটোৱে ৰাসৰ পেণ্ডেলটো। কিছু সময়ৰ পিছতে খোল প্ৰসংগ আৰু সূত্ৰধাৰী অনুষ্ঠিত হ'ব, মই দেখুৱাম আপোনালোকক।
সেইখননো কি ক'ম এতিয়া, ৰাখোঁ ভাঙিলে। চাওক, যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।